আৰু আমাৰ প্ৰথম দাবীটো হ'ল এইগৰাকী ভাইচ চেঞ্চেলৰক অতি শীঘ্ৰে ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে। 2 নম্বৰ কথাটো হ'ল অতি শীঘ্ৰে নতুন মানে ইয়াত উপাচাৰ্যৰ নিযুক্তি দিব লাগে। আৰু আমাৰ যিখিনি দাবী আছিল, আমাৰ যিখিনি তথ্য আছিল, অবৈধভাৱে ইলিগেলভাৱে এপইণ্টমেণ্ট দিয়া, নিযুক্তি দিয়া, এডমিশ্যন দিয়া, দৰমহা মানে প্ৰেৰণ কৰা আৰু আনপিনেদি অবৈধভাৱে যিখিনি কনষ্ট্ৰাকশ্যন তেওঁ অব্যাহত ৰাখিছিল, এই গোটেই তথ্য আমি ৰাজ্যপালৰ ওচৰত আমি দাঙি ধৰোঁ। ৰাজ্যপালক আমি মানে মেমৰেণ্ডাম আমি তেওঁক ছাবমিট কৰোঁ আৰু গোটেই ব্যাখ্যা কৰাৰ পিছত ৰাজ্যপাল ডাঙৰীয়াই খুব স্পষ্টকৈ আমাৰ কথা শুনিছে, খুব ধৈৰ্যৰে আমাৰ কথা শুনিছে আৰু স্পষ্ট কথাৰে তেওঁ আজি আমাক মানে আশ্বাস আৰু বিশ্বাস এটা দিছে যে অতি শীঘ্ৰে এই যে নাক যি এছেছমেণ্ট অহা 9, 10, 11 তাৰিখ নৱেম্বৰত নাক এছেছমেণ্ট যেতিয়া ইয়াত আহিব, সেই নাক ভিজিটৰ পিছতে তেওঁক ইয়াৰ পৰা যাবৰ কাৰণে ৰাজ্যপাল ডাঙৰীয়াই যিখিনি কাৰ্যক্ৰম কৰিব লাগে, যিখিনি একশ্যন ল'ব লাগে, সেই একশ্যন ল'ম বুলি তেওঁ আমাক প্ৰতিশ্ৰুতি আৰু বিশ্বাস আমাক দিছে আৰু এই প্ৰতিশ্ৰুতি মতে আমি মানি লৈছোঁ। আৰু কোনো কাৰণত এই নাক ভিজিটৰ পিছত যাতে উপাচাৰ্যগৰাকী, দুৰ্নীতি কলংকিত উপাচাৰ্যগৰাকী বড়োলেণ্ড বিশ্ববিদ্যালয়ত যাতে সি মানে কণ্টিনিউ নকৰে, তেওঁ যাতে ইয়াত থাকিব নোৱাৰে, তাৰ কাৰণে আমি ৰাজ্যপাল ডাঙৰীয়াক যিখিনি কথা ক'ব লাগে তন্নকৈ সকলো কথা ইতিহাস দোহাৰি পেলাই আমি সকলো কথা বড়োলেণ্ড সংগ্ৰাম শ্বহীদৰ বিনিময়ত যি বিশ্ববিদ্যালয় পাইছোঁ এই কথা আমি তেওঁক অৱগত কৰিছোঁ আৰু ৰাজ্যপাল ডাঙৰীয়াই আমাক স্পষ্ট ভাষাৰে কথা দিছে আৰু আমি আজি ৰাজ্যপালৰ লগ পাই পেলাই আমি সুখী, আমি বিশ্বাসী আৰু এই আলোচনা খুবেই ভাল হৈছে। আমি ইয়াৰ ফলাফল বড়োলেণ্ডবাসী ৰাইজ, অসমৰ ৰাইজে বা ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে হ'ব বুলি আমি দৃঢ় বিশ্বাসী। এইখিনি কথাই আমি স্পষ্ট ভাষাৰে আমি দাঙি ধৰিছোঁ। মুখ্যমন্ত্ৰীয়ে অনানুষ্ঠানিকভাৱে তেওঁক আঁতৰিবৰ কাৰণে শক্তি তেওঁক দি আছে নেকি, যে অন্য কোনোবাই হেৰি কৰিছে তেওঁ আঁতৰি যাব দিয়াৰ পিছতো তেওঁ আঁতৰি যোৱা নাই বা বিচৰা নাই, তেওঁক অন্য কোনো শক্তিয়ে তেওঁক বেক কৰি আছে নেকি? নাই, তেখেতক যি ধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম দিনৰ পৰা তেওঁক CM ভিজিলেন্সত যিখিনি মানে দোষী কৰিছে আৰু যিখিনি তেওঁ মানে যিখিনি কাম কৰি আছে সেইটো তেওঁ সুখী নহয়। আৰু এই কথাটো ইয়াৰ পৰা অনুমান হয় যে কোকৰাঝাৰত যাই পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ সসন্মানে আঁতৰি যাবৰ কাৰণে কৈছে, ৰিজাইন ল'বৰ কাৰণে কৈছে। আৰু ইয়াৰ স্বত্বেও মানে উপাচাৰ্যগৰাকীয়ে ইমান আকৰ্ষণ, ইমান মানে তেওঁ মানে এডামেণ্ট, মন'পলি আৰু ইমান ডিক্টেটৰশ্বিপ যে তেওঁ কোনো কথা শুনিবলৈ মন নাই। আৰু তাৰ কাৰণে আমাৰ সন্দেহ হয়, দীঘলীয়া এই সংগ্ৰামৰ সময়তো আমাৰ সন্দেহ হৈছে কোনোবা নহয় কোনোবা তাক আশীৰ্বাদ দি আছে, কোনোবা নহয় কোনোবা তাক মানে সহায় কৰি আছে। আৰু আজি আমি ৰাজ্যপাল ডাঙৰীয়াক, মহামান্য ৰাজ্যপালক লগ পাই পেলাই তেওঁৰ কথা আমি বুজিলোঁ, আমাৰ কথা তেওঁ শুনিলে, আমি স্পষ্ট হ'লোঁ যে তেওঁ ইউনিভাৰ্চিটিৰ মংগলৰ কাৰণে, ইউনিভাৰ্চিটিক আগবঢ়াই নিয়াৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে সদায় তেওঁ কাম কৰিবৰ কাৰণে ইচ্ছুক। আৰু এইগৰাকী ৰাজ্যপালক তেওঁ ৰখাৰ কাৰণে কোনো ইচ্ছা নাই আৰু কোনো কাৰণত তেওঁ থকাটো তেওঁ নিবিচাৰে। কিন্তু নাক এছেছমেণ্ট যিহেতু এতিয়া অব্যাহত আছে আৰু এটা টাইম লাইন দিছে, সেই সময়টো তেওঁ পাৰ হ'বৰ কাৰণে আমাক তেওঁ আহ্বান জনাইছে আৰু এই কথা আমি মানি লৈছোঁ। ধন্যবাদ। ভৱনৰ পৰা নিশ্চয়কৈ কোনোবা নহয় কোনোবা তাক ব্লেছিং কৰিছে আৰু যিগৰাকী ব্লেছিং কৰিছে, যিগৰাকীয়ে তাক আশীৰ্বাদ দি আছে, সেই কথাটো আমি আমাৰ ধৰ্ণা, আমাৰ প্ৰতিবাদ, আমাৰ যিখিনি আমি মানে কাৰ্যসূচী লৈছিলোঁ সেই কথাত আমি মিডিয়াৰ আগত স্পষ্টকৈ কৈছোঁ। আৰু ৰাজ্যপাল, মহামান্য ৰাজ্যপাল ডাঙৰীয়াৰ যিগৰাকী ইয়াত উপদেষ্টা হৈ আছিল, তেওঁক সহায় কৰি থকা বুলি বিভিন্ন মহল, বিভিন্ন ইণ্টাৰনেট চ'ৰ্চে আমাক কয়। আৰু এইকাৰণে আমি এই কথাটো উল্লেখ কৰিছিলোঁ। আৰু তেওঁ যদি আমাৰ দাবী আৰু আমাৰ কথা ৰাজ্যপাল ডাঙৰীয়াৰ মানে উপদেষ্টাগৰাকীয়ে যদি মানি লৈছে, আমাৰ ক'ব লগা নাই। কিন্তু তেওঁ আজি উপস্থিত নাছিল, সেই কথাটো আমি স্পষ্ট ক'ব বিচাৰোঁ। আমাৰ কোনো ইয়াত লোক ঢাক নাই, আমাৰ কথা স্পষ্ট যে ইউনিভাৰ্চিটিৰ মংগলৰ, ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে কাম হ'ব লাগে। আৰু বড়োলেণ্ডবাসী ৰাইজ, অসমৰ ৰাইজে যি বিচাৰে, এই আগশাৰীৰ শিক্ষা অনুষ্ঠানখন আগবঢ়াই নিয়াৰ যি বিচাৰে, তেনেকুৱা কলংকিত দুৰাচাৰী, দুৰ্নীতিৰ অভিযুক্ত ভাইচ চেঞ্চেলৰ যিগৰাকী বেইলত আছে, চৰকাৰ, ৰাজ্য চৰকাৰে দৃঢ় পদক্ষেপ লৈ পেলাই তেওঁলোকে কাম কৰি আছে। আৰু ইয়াত সংবিধানিক মুৰব্বী হিচাপে ৰাজ্যপাল ডাঙৰীয়াৰ যথেষ্ট কৰণীয় কাম আছে। আৰু এই কথাকে যে BTR বাউণ্ডাৰী এক্সটেনশ্যন যিখিনি গাঁও অন্তৰ্ভুক্ত কৰিব লাগে শোণিতপুৰ, বিশ্বনাথত, অলৰেডি অসম কেবিনেটে এইটো কিছু ৰিকমেণ্ডেশ্যন কৰিছে, প্ৰস্তাৱ আগবঢ়াইছে। এই ক্ষেত্ৰত ৰাজ্যপাল ডাঙৰীয়াই যিখিনি কৰণীয়, তেওঁক আমি আহ্বান জনাইছোঁ যে আপোনাৰ যিখিনি কৰণীয় কাম এইখিনি যাতে আপুনি আগবঢ়াই লৈ যায়, তাৰ কাৰণে আজি আমি আহ্বান আৰু আমি দাবী ৰাখিছোঁ। ধন্যবাদ।